মই এইটো ৰ'দৰ চিঠি নহয় ৰ'দৰ ফুল এইজন আমাৰ অৰূপ দা মেকআপ আৰ্টিষ্ট আৰু দেখুৱাই আছোঁ ৰ'ব লাহে লাহে মানুহবিলাক আমাৰ পাৰ্থদা আৰু বিমান দা হাই গাইজ হাউ আৰ ইউ এইজন আমাৰ হ'ল লক্ষণ দা আৰু এইজন হ'ল আমাৰ ৰামুদা আৰু এজন আছে আমাৰ কপিল মোৰ বন্ধু কপিল এইটো শ্বুটিঙৰ কাৰণে ৰেডি হৈ আছে বৰ্তমান আৰু দেখাই আছোঁ আগবাঢ়ি আছোঁ আমাৰ বিপুল দাক দেখুৱাই আছোঁ বিপুল দা আছে ইয়াতে বিপুল দা কেমেৰা আছিছ বিপুল দা আৰু একজন আছে আমাৰ চামল দা আৰু আছে আমাৰ এইজন খুৰা আছে খুৰা আৰু লগতে আমাৰ এইজন থানেদা আমাৰ গোটেই টিমটো দেখাই দি আছোঁ মানে দুখন চিৰিয়েলৰ টিম মানে নিবিৰ মায়াৰে আৰু লগতে আমাৰ আছে আজি ৰ'দৰ ফুল দুইখন চিৰিয়েলৰে মানুহখিনিক আমি চিনাকি কৰি দি আছোঁ গাড়ীবিলাক লগ হৈ আছে গোটেইখিনি মানুহ এতিয়া আমি চিৰিয়েলত ওলাইছোঁ আৰু যাব মই নাযাওঁ বাৰু মই লোকেশ্যনটো আহিছোঁ মানে ৰাতিপুৱা যিটো লোকেশ্যন আছে সেইটো লোকেশ্যনলৈকে আহিছোঁ আৰু দেখাই আছোঁ খবৰ নাই খবৰ লৈ আছোঁ মানে আমাৰ জ্যোতিষ্মন আমাৰ বহুত দিনৰ মূৰত লগ পাইছোঁ মোৰ এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ তাতে ভিডিঅ' 2-এটা আপলোড কৰিছোঁ তাৰে মাজত আমাৰ আৰু একজন ব্যক্তি আছে ৰ'দৰ ফুল আহি আছে আৰু এয়া আমাৰ নিৰুপম সকলোৱে টিভিৰ গানত এয়া আমাৰ নিৰুপম বহুত চিনি পায় গান চিৰিয়েল এতিয়া নতুনকৈ আহিছে এখন ৰ'দৰ ফুল বুলি আজি প্ৰথম দিন গতিকে আগতে কাম কৰিছোঁ একেলগে বহুত ভাল ক্ল'জ বন্ধু হিচাপে বুলি ক'ব নোৱাৰি কিন্তু ভাল পাওঁ আৰু বহুত বন্ধুৱে ভাইটি দাদা ভণ্টি বন্ধুৱে আৰু দেই যে নহওক আৰু মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কোৱা এই নতুনকৈ চেনেল খুলিছে চবেই যাতে ছাবস্ক্ৰাইব কৰে চেনেলটো বহুত কষ্ট কৰা ল'ৰা বহুত কষ্ট কৰে এতিয়া কষ্ট কৰি আজি এবছৰ আগত আহিছিল 2021ত আহিছিলে আৰু এতিয়া সি ৰঙৰ লগত জড়িত হৈ আছে কমপ্লিটলি এইটো ভাল কথা আৰু ই যাতে আগুৱাই যায় আৰু চেনেলতো যাতে আগুৱাই যায় চব বস্তু যাতে আগুৱাই যায় মই তাকে কামনা কৰিলোঁ এণ্ড অল দ্য বেষ্ট থেংক ইউ আমাৰ খানা ৰেডি এয়া ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে গম নাপাওঁ বাৰু ভালেই পাব আশা কৰোঁ আৰু মই বনাই বহুত ভাল পালোঁ আৰু এতিয়া যাব ওলাইছোঁ গোটেই আমি লোকেশ্যন যাম উজান বজাৰ আৰু মোৰ চেনেলটো অলপ ছাপোৰ্ট কৰিব তেতিয়াই ভিডিঅ'বিলাক বনাই ভাল পাম গতিকে আজিলৈ এইটোতে বাই